অংগনবাড়ী ওয়ার্কার হেল্পারবিলাকৰ দায়িত্ব কৰ্তব্য যেটো তেওঁলোকে পৰিশ্ৰম কৰিব লগা হয় সেইটো চাই মিলি তেখেতসকলৰ দৰমহা বঢ়াই দিয়াৰ প্ৰয়োজন আছে। মই আজি ৰাতিপুৱাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে টোটেল 4টা অংগনবাড়ী কেন্দ্ৰ বনোৱাৰ নামত অসম চৰকাৰৰ ফালৰ পৰা যিটো আঁচনি দিয়া হৈছে ইয়াৰে আধাৰশিলা স্থাপন কৰাৰ কাৰ্যসূচী মই কৰি আছোঁ। প্ৰথম ৰাতিপুৱা মই দালাংগুৰি আমাৰ অংগনবাড়ী মডেল চেণ্টাৰটো বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। ইয়াৰ পিছত দতমা শান্তিনগৰ, তৃতীয় আকৌ আমাৰ 1 নম্বৰ চাউথ মুছলমানপাৰা আৰু চতুৰ্থ যিটো অংগনবাড়ী কেন্দ্ৰ সেইটো বনাবৰ কাৰণে ৰূপগাঁৱত যিহেতু দিয়া আছিলে ইয়াতে মই আহি পেলাই শেষ কৰিলোঁ। অংগনবাড়ী চেণ্টাৰ যিটো মডেল চেণ্টাৰ হিচাপে বনাবৰ কাৰণে অসম চৰকাৰে আঁচনি লৈছে সঁচাকৈ সেইটো এটা অভিলাষী আঁচনি বুলি ক'ব লাগিব অসম চৰকাৰৰ। আৰু এই আঁচনিৰ দ্বাৰা দি অংগনবাড়ী কেন্দ্ৰবিলাকৰ যিটো এটা মডেল বনাবলৈ গোটেই অসমতে এটা তেওঁলোকে ডিজাইন কৰিছে সেই ডিজাইনৰ অনুযায়ী এতিয়া ঘৰবিলাক বনোৱা হ'ব। আৰু ঘৰখন সাজি উলিওৱাৰ পিছত আমাৰ এই অঞ্চলৰ যিবিলাক সৰু সৰু ছাত্ৰ ছাত্ৰীসকল আছে যিবিলাকে LP স্কুলত যোৱা নাই বা যোৱাৰ কাৰণে এই এটা কিহত মানে আহি গৈছে এই শ্ৰেণীৰ সৰু সৰু বাচ্চাবিলাকক এই অংগনবাড়ী কেন্দ্ৰবিলাকতে যিহেতু প্ৰাৰম্ভিক পৰ্যায়ৰ শিক্ষা দীক্ষাটো দিয়া হয় তেওঁলোকৰ স্বাস্থ্য মানে কি কয় ভালকৈ ৰখাৰ কাৰণে আৰু খেল ধেমালি গীত গোৱা আৰু নৃত্য পৰিৱেশন কৰা এই গোটেই শিক্ষা দীক্ষাটো অংগনবাড়ী কেন্দ্ৰবিলাকত আমাৰ এই অংগনবাড়ী ওয়াৰ্কাৰ হেল্পাৰবিলাকে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ তেওঁলোকৰ যিটো চৰকাৰীভাৱে দিয়া দায়িত্ব কৰ্তব্য তেওঁলোকে পালন কৰে আৰু এই অংগনবাড়ী কেন্দ্ৰবিলাকত সেইটো হৈ থাকে। গতিকে অংগনবাড়ী কেন্দ্ৰবিলাকৰ য'ত য'ত নেকি ঘৰ নাছিলে সেই ঘৰ নথকা অঞ্চলবিলাকৰ গাঁওবিলাকৰ অংগনবাড়ী কেন্দ্ৰ বনাবৰ কাৰণে এতিয়া মোৰ সমষ্টিত যিমানখিনি হেৰি আছে বনাব লগা তেনেকুৱা ঘৰ নথকা অংগনবাড়ী কেন্দ্ৰ আছে সেইবিলাকত দিয়াৰ ব্যৱস্থা কৰা হৈছে। আৰু বাকী বহু তেনেকুৱা আকৌ অংগনবাড়ী কেন্দ্ৰ আছে য'ত নেকি ঘৰ এটাও নাই সেইবিলাকৰো বনাই দিবৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা যিটো আঁচনি আছে এই আঁচনিৰ পৰা পৰৱৰ্তী পৰ্যায়ত আকৌ আনি পেলাই বনাবৰ কাৰণে ব্যৱস্থা হাতত লোৱা হ'ব। মই গোটেইবিলাক লিষ্ট এতিয়া আমাৰ CDPOবিলাকৰ পৰা হাতত লৈছোঁ আৰু এই লিষ্টবিলাকৰ পৰাই অঞ্চল ভিত্তিক মই চাই মিলি বাছি বাছি অংগনবাড়ী কেন্দ্ৰবিলাকক বনাবৰ কাৰণে মই পৰৱৰ্তী পৰ্যায়ত মই ব্যৱস্থা কৰিম। এতিয়া অংগনবাড়ী কেন্দ্ৰবিলাকত যিবিলাকে কাম কৰা আমাৰ অংগনবাড়ী ওয়াৰ্কাৰ বা হেল্পাৰ তেখেতসকলে সমাজ গঠনৰ কাৰণে গধুৰ দায়িত্ব কৰ্তব্য পালন কৰি পেলাই কাম কৰি আছে। নিজৰ ঘৰৰ পাৰিবাৰিক যিবিলাক দায়িত্ব কৰ্তব্য নিজৰ গিৰিয়েক নিজৰ ল'ৰা ছোৱালী যিবিলাক ঘৰত আছে সেইবিলাক এৰি পেলাই তেখেতসকলে গাঁৱৰ আন পৰিয়ালৰ বাচ্চাবিলাকৰ যত্ন ল'বৰ কাৰণে তেওঁলোকৰ মানে স্বাস্থ্য ভালকৈ যাতে থাকে ইয়াৰ কাৰণে কি খোৱালে আমাৰ বাচ্চাবিলাকৰ মানে কি হয় ভাল হয় আৰু শাৰীৰিক গঠনটো ঠিকমতে যাতে হয় আৰু মানে এই বাচ্চাবিলাকৰ মানে কি কয় ইহঁতৰ কেৰেক্টাৰ নেচাৰ বিল্ডিঙৰ কাৰণে আমাৰ অংগনবাড়ী ওয়াৰ্কাৰবিলাকে তেখেতসকলে দায়িত্ব লৈ কাম কৰে। সমাজৰ তেখেতসকল এটা এৰিব নোৱাৰা ধৰণৰ এটা অংশ বুলি মই ক'ব খোজোঁ কিয়নো তেখেতসকলক সমাজ পৰিৱৰ্তনৰ কাৰণে সমাজ সংস্কাৰৰ কাৰণেও কামত নিয়োগ কৰা হয়। আৰু চৰকাৰীভাৱে যিবিলাক আমাৰ ইলেকশ্যনৰ কাম আছে বিভিন্ন ধৰণৰ কাম আছে ইহঁতক ব্যৱহাৰ কৰা হয়। কিন্তু ইমানবোৰ পৰিশ্ৰম কৰা এই অংগনবাড়ী ওয়াৰ্কাৰবিলাকৰ যিটো তেখেতসকলে কাম কৰি অহা পৰিশ্ৰম সেই পৰিশ্ৰমটো চাই তেখেতসকলে যিমানখিনি চৰকাৰীভাৱে সা সুবিধা পাব লাগিছিলে আজিলৈকে পাবলৈ সক্ষম হোৱা নাই বা চৰকাৰৰ ফালৰ পৰাও এইবিলাক দিয়াৰ ব্যৱস্থা কৰা নাই। সময়ে সময়ে 2-1 টকা তেওঁলোকৰ দৰমহাৰ নামত ওয়াৰ্কাৰ হেল্পাৰবিলাকৰ দায়িত্ব কৰ্তব্য যিটো তেওঁলোকে পৰিশ্ৰম কৰিব লগা হয় সেইটো চাই মিলি তেখেতসকলৰ দৰমহা বঢ়াই দিয়াৰ প্ৰয়োজন আছে। আন ডিপাৰ্টমেণ্টবিলাকৰ কৰ্মচাৰীসকলে যেনেকৈ মানে খুব ভাল এটা দৰমহা পায় তেওঁলোকে ৰেগুলাৰাইজ এটা জব কৰি আছে এই ধৰণৰে অংগনবাড়ী ওয়াৰ্কাৰ কৰ্মীবিলাকৰো চাকৰি গভৰ্ণমেণ্টে ৰেগুলাৰাইজ কৰাৰ প্ৰয়োজন আছে, দৰমহা বঢ়াই দিয়াৰ প্ৰয়োজন আছে। মই সেইখিনি আজিৰ দিনটোত মই সেইটো অনুভৱ কৰিছোঁ আৰু চৰকাৰৰ ওচৰত মই অংগনবাড়ী ওয়াৰ্কাৰ কৰ্মীবিলাকৰ হৈ সেইখিনি ব্যৱস্থা যাতে পৰৱৰ্তী পৰ্যায়ত আমাৰ গভৰ্ণমেণ্টবিলাকে যাতে হাতত লয় সেইখিনি মই আহ্বান জনাইছোঁ। স্যার ইতিমধ্যে আপনার সমষ্টিত মোৰ সমষ্টিত মই 30টা অংগনবাড়ী চেণ্টাৰ অলৰেডি আনিছোঁ।
আৰু সেইবিলাক এটা এটাকৈ এতিয়া বনাই থকা হৈছে। যোৱা বছৰতো বনাইছিল, এতিয়াও আজি মানে কি কয় বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। আকৌ বাকী যিবিলাক আছে সেইটো 2 দিনৰ ভিতৰতে মই শেষ কৰিম। স্যার বিটিসি আপনার কর্মর দ্বারা চাওক, এটা বিৰোধী দলৰ MLA হিচাপে সঁচা সঁচিকৈ কাম কৰাৰ বেলেকাত একেবাৰে কষ্ট মই বহুত পাইছোঁ, সেইটো মই ক'ব লাগিব। আমাৰ ইয়াত লোকেলি যিহেতু BTC গভৰ্ণমেণ্ট আছে, BTC গভৰ্ণমেণ্টৰ হাতত যিহেতু 40টা বিভাগটো এতিয়া আমাৰ BTC একট অনুযায়ী তেওঁলোকে পাই আছে। আৰু গোটেইবিলাক ডিপাৰ্টমেণ্টটো চোৱা চিতা কৰিবৰ কাৰণে এই ডিপাৰ্টমেণ্টবিলাকৰ থ্ৰুৱেদি উন্নয়নমূলক কাম কাজ কৰিবৰ কাৰণে চৰকাৰে ডাইৰেক্ট পুঁজি BTCৰ হাতত গঠাই দিয়ে। গতিকে আজিৰ দিনটোত আমি বিৰোধী দলৰ MLA হিচাপে চৰকাৰে অসম চৰকাৰৰ ফালৰ পৰা BTC গভৰ্ণমেণ্টৰ হাতত ডিপাৰ্টমেণ্টবিলাক চলাবৰ কাৰণে বা ডিপাৰ্টমেণ্টবিলাকৰ উন্নয়নৰ কাম কৰিবৰ কাৰণে যিখিনি পইচা দিয়া হৈছে, এই পইচাবিলাকৰ পৰা আমি 1 পইচাৰো তেনেকুৱা আঁচনি নাপাওঁ। যাৰ কাৰণে আমি আমাৰ সমষ্টি উন্নয়নৰ কাম কৰাৰ বেলেকাত যথেষ্ট কষ্ট পাই আছোঁ। কিন্তু অসম চৰকাৰৰ কৃপাত অসম চৰকাৰৰ লগত ভালকৈ সুসম্পৰ্ক বজাই ৰাখি অসম চৰকাৰে গোটেই অসমখনৰ কাৰণে যিবিলাক উন্নয়নমূলক কাম কৰিবৰ কাৰণে আঁচনি এতিয়া মানে কি কৰিছে, হাতত লৈছে। এইবিলাক আঁচনিৰ ডাইৰেক্ট অসম চৰকাৰৰ পৰা খুজি আনিব লগা হৈছে আৰু সেইখিনি দি কাম কৰিব লগা হৈছে। অসম চৰকাৰে যথেষ্ট সহযোগ আমালৈ প্ৰদান কৰিছে আৰু তেওঁলোকৰ সহযোগত আজি মোৰ সমষ্টিৰ ৰাস্তা পদূলিৰ কাম কৰিবলৈ সক্ষম হৈছোঁ। জলসম্পদ বিভাগৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কাম কৰিবলৈ মই সুবিধাখিনি পাই আছোঁ। এতিয়া অংগনবাড়ী চেণ্টাৰৰ নামতো যথেষ্ট তেনেকুৱা গোটেই অসমৰ আন ৰুলিং দলৰ MLA বিলাকে যেনেকুৱা বা যিমানখিনি পাই আছে, ময়ো পাই আছোঁ। ছাত্ৰ মনোভাৱ আছোঁ, ৰাইজেও সহযোগ আছে। মই আজিৰ দিনটোত ক'বলৈ গ'লে অসম চৰকাৰৰ পৰা যথেষ্ট সঁহাৰি পাইছোঁ, সহযোগিতা পাইছোঁ। আগলৈও এই ধৰণৰ সঁহাৰি আৰু সহযোগিতা সমৰ্থন মোৰ প্ৰতি অসম চৰকাৰৰ ফালৰ পৰা প্ৰতিটো বিভাগৰ পৰাই থাকিব, সেইখিনি মই আশা ৰাখিছোঁ।